Hi guys, welcome to my channel barasharani bora. তো আজি মই এটা বিশেষ কাৰণত এই ব্লগটো বনালো। আজি মই গুৱাহাটী যাম, এটা এৱাৰ্ড পাম। তো এৱাৰ্ডটো কিহৰ কাৰণে পাম চাও। তো এয়া দেখিছো মোৰ চুলি মই কি কৰিম বাৰু। ডান্স কৰিবলৈ এনেকুৱা চুলি নহ'ব এতিয়া। নুসুমায়ো চুলিখিনি তো কিবা কৰিব লাগিব। বুজিবা কি কৰিম? তো এটা কৰিব লাগিব বাই কৰি দিব। তো চাও। তো এতিয়া আমি গাড়ীত উঠিলো আৰু গুৱাহাটীলৈ গৈ আছো। এয়া দেতা, হাই দেতা। আৰু এয়া মা। আজি আমি গুৱাহাটী যাম, কিন্তু সদায় আমি যোৱা ৰাস্তাৰে নাযাওঁ। মিনছ 4 লেন হৈ নাযাওঁ। আমি আজি এটা ডিফাৰেণ্ট ৱেত যাম। মায়ং হৈ যাম, পবিতৰা অভয়াৰণ্য হৈ যাম। আৰু এয়া দেখিছে ইমান ভিৰ। আজি শনিবাৰ বজাৰ চলি আছে ইয়াত। এয়া বুঢ়া মায়ং বুলি কোৱা হয়। তো আমি আহি আছোঁ, আপোনালোকে চাই থাকক। এয়া ব্ৰহ্মপুত্ৰ, কপিলিখন শেষ হৈ পেলাই ব্ৰহ্মপুত্ৰত পৰিছেহি। তো এয়া শেষ স্থান চাওক। হাই গাইজ, তো আমি ফাইনেলি পালোহি আৰু এতিয়া মই ভিতৰলৈ যাওঁ, দেখাই যাম। এয়া মডেলিং চলি আছে। আমি আহি পোৱা কিছু পলম হ'ল, একো নাই। মোক আজি ইনভাইট কৰিছিলে বিউটি কুইন ৱৰ্ল্ড ৰেড কাৰ্পেট নাৰী শক্তি অসম ফালৰ পৰা। আৰু মোৰ এৱাৰ্ডটোৰ নাম হৈছে এপ্ৰিচিয়েশ্যন 2021 এৱাৰ্ড হুইচ ইজ বিলং টু প্ৰাইড অফ নেশ্যন এৱাৰ্ড 2021 নৰ্থ ইষ্ট। আজি ইয়াত ফেন্সি ট্ৰেডিশ্যনেল মডেলিং হ'ব উইথ ব্ৰাইডেল মডেলিং। তাতে যোনসকলে এৱাৰ্ড পাইছে স্পেচিয়েলি তেওঁলোকৰ নিজৰ প্ৰতিভা দেখাব লাগিব। তো ইনভাইট কৰিছে তাৰ কাৰণে, আৰু তাৰপিছত এৱাৰ্ড দিয়া হ'ব। তো এতিয়া মোক ইনভাইট কৰিছে মোৰ ডেন্স শ্ব' কৰিবলৈ। চ' মই এতিয়া আহিছোঁ ষ্টেজত। তো আপোনালোকে মোৰ ডেন্সটো অকণ উপভোগ কৰক। ধন্যবাদ বৰষাৰাণী, খুব ধুনীয়া নাছিলে নহয়নে? কণমানি ছোৱালীজনীয়ে। তাইক আমি অকণমান মৰম যাচিব বিচাৰিছোঁ আমাৰ তৰফৰ পৰা। ডক্টৰ নম্ৰতা। বৰষা, থেংক ইউ তোমাক, আৰু তোমাৰ দিনটোকো থেংক ইউ দেই। অকণমান জোকালো ধেমালি কৰি। এয়া এৱাৰ্ড, তো বহুত ভাল লাগিল আজি। হাই মা, কি কৰি আছা? হয় নেকি? তুমি খালা? মজা। দিনটো মোৰ কাৰণে বহুত স্পেচিয়েল আছিলে আৰু বহুত ভাল লাগিলে। আৰু যিসকলে মোৰ এই ব্লগটো চাই আছে সকলোৱে যাতে মোৰ ভিডিঅ'টো লাইক কৰি দিব, আৰু যোনে যোনে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।